বিশ্বব্রহ্মাণ্ড হরির পদতলে মূর উপরত কারুর প্রভাব নাই, কিন্তু হম যোদ্ধা হম বীর ভারত মুরেই মহান হম্পীর পরিচয় জগতত জীবপর নাই। আজি কি দেবতা, কি অসুর, কি মানব, সকল জীবর দৃষ্টিতে হয় কম্পমান। মই এক মহান উদ্দেশ্য লৈ আহিছো তোমাৰ সৈতে। অযোধ্যাৰ হনুমানে তোমাৰ নিৰ্মূলৰ বাবে কৰিছে প্ৰয়াস আৰু কৈছে যে খনি শূন্য কৰি জগতলৈ আনিব শান্তিৰ জোৱাৰ, আৰু কৈছে খনি শূন্য খেলে হেনো জগতত হ'ব শান্তিৰ জোৱাৰ। হনুমন্তই খনি শূন্য কৰিব বিশ্বৰ পৰা। হলি মহাবীৰ, যদিহে কৰিব নোৱাৰা ইয়াৰ উপকাৰ, তেনেহ'লে লুপ্ত হ'ব তোমাৰ নাম। আহিব আহিব জগতে। আৰু বেছি দিন নাই দেৱশ্ৰী, অহংকাৰ শূন্য কৰি সেই বান্দৰৰ